যোৱাকালি জাল পাতিছিলোঁ, মাছ কেইটামান পালোঁ। মাছকেইটা বটল এটাতে জীয়াই থৈছোঁ আৰু এইকেইটা শ'ল মাছ মায়ে ৰান্ধিবলৈ উলিয়াই লৈছে। ব'লক ৰাইজ, আজি আকৌ মাছ ধৰোঁগৈ। মোনা এটা লৈ লৈছোঁ, এইখনেই জালখন। অলপ সৰু বাৰু, একো নাই। ব'লক গৈ থাকোঁ পথাৰৰ পিনে। চাইকেলখন লৈ লওঁ, ৰ'দ বেছি, ৰ'দৰ কাৰণে ছাঁতে থৈ দিছোঁ। গাড়ীখন বৰ ধুনীয়া লাগিছে, কমেণ্ট কৰি জনাবচোন দেই। এইখন আমাৰ ধুনীয়া পথাৰখন, ইয়াতে এতিয়া জালখন পাতি দিম। চাইকেলখন ৰ'দৰ পৰা আনি ছাঁত থ'ব লাগিব, নহ'লে চকা ফুটি যাব। জালখনো পাতিলোঁ, কি বা মাছ পাওঁ। পানীৰ পৰা উঠি যোৱাই ভাল, নহ'লে জোক লাগিব। আৰু কি ধুনীয়া সুন্দৰ মনোমোহা দৃশ্য। এই ৰ'দত মনোমোহা দৃশ্য চাই থাকিব নোৱাৰি দেই, বৰ গৰম। তো গাইছ এইপিনে চাওক, গ'লোঁ মানে এতিয়া জালখন পাতিলোঁ বাৰু। এইপিনে চাওক তো গাইছ, এইপিনে জালখন পাতি দিলোঁ ইয়াত। তো গাইছ ইয়াৰ পৰা পাতিছোঁ, এইখিনিৰ পৰা পাতিছোঁ, ধৰিব পৰা নাই চাগে, এইখিনিয়ে পাতিছোঁ। তো গাইছ সু তালৈকে। তো গাইছ মানে কালিও পাতিছোঁ। তো গাইছ কালি আপোনালোকক দেখুওৱা নাইকিয়া। তো গাইছ আজিবলৈ দেখুৱাওঁ কি মাছ পাওঁ, কি মাছ নাপাওঁ। তো গাইছ ভাল ব্লগ দিবই পৰা নাই এনেকৈ। তো গাইছ এক্সামো আহি আছে। তো গাইছ সেইটো কাৰণে। তো গাইছ এইপিনে চাওক, মানে জালখন চাই কৰি আহিলোঁগৈ। তো গাইছ এইপিনে চাওক, জালত মাছ পালোঁ কিমান। তো গাইছ এইপিনে এয়া চাওক, ভালকৈ দেখাই দিছোঁ। এয়া মাছ পালোঁ চাওক এইকেইটা। তো গাইছ ইয়াত আছে আপোনাৰ কাৱৈ আছে, খলিহনা আছে। তো গাইছ মানে আকৌ এইকেইটা পাতি থৈছোঁ, মানে বৰ্তমান এটা চাইছোঁহে। তো গাইছ আৰু এইপিনে চাওক, এইপিনে চাইডে তাত মানে পাতি থৈ দিয়া আছে। তো গাইছ আকৌ চাম, আকৌ চাই কেইটা পাওঁ, কি কথা আৰু। তো গাইছ সেইটোৱে আছিল দিয়ক ভিডিঅ'টো। যদি গাইছ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এনেকুৱাই নতুন ধুনীয়া ধুনীয়া ব্লগৰ সৈতে লগ পাম। তেন্তে আজিলৈ বাই বাই, থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।